নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি পঞ্চম শ্ৰেণীৰ গণিতৰ পঞ্চম পাঠটো আছিল ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু, তাৰ বিষয়ে আলোচনা কৰিম। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু তোমালোকৰ বাবে বৰ নতুন যেন লগা নাইনে বাৰু? কিন্তু তোমালোকে কিছুমান আকৃতিৰ বিষয়ে তোমালোকৰ ক্লাছ 3 আৰু ক্লাছ 4ত ইতিমধ্যে পঢ়ি আহিছা। কিছুমান আকৃতি আৰু নক্সাৰ সেই বিষয়ে মই মোৰ আন এটা ভিডিঅ' দিও থৈছোঁ, তোমালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে চাই ল'বা। আৰু তোমালোকে সেই আকৃতিবিলাকৰ বিষয়ে এতিয়া বাৰু মনত পেলোৱাচোন। কি কি আকৃতি আমি ইতিমধ্যে আগতে পাই আহিছিলোঁ বাৰু? মনত আছেনে তোমালোকৰ? আমি কি কি আকৃতি পাইছিলোঁ মনত আছে নিশ্চয়? মনত পেলোৱাচোন বাৰু। কি কি আছিল? আয়ত, বৰ্গ, ত্ৰিভুজ, বৃত্ত, ঘনক, আয়তীয় ঘনক, গোলক, চুঙা বা বেলন, শংকু, এইবিলাক নাছিলনে বাৰু? এই আকৃতিবিলাকৰ বিষয়ে তোমালোক নিশ্চয় পৰিচিত হৈ আছা, তোমালোকৰ মনত পৰিছে। এতিয়া সেই আকৃতিবিলাকৰে কিছুমানক আমি কওঁ দ্বিমাত্ৰিক আৰু কিছুমানক আমি কওঁ ত্ৰিমাত্ৰিক বুলি। এতিয়া তোমালোকক কিয়নো আমি কিছুমানক দ্বিমাত্ৰিক আৰু কিছুমানক ত্ৰিমাত্ৰিক বুলি কওঁ তাৰ বিষয়ে ক'ম। আহাচোন তোমালোকৰ কিতাপত দিয়াৰ দৰে এটা বাকচ দেখিছানে? এটা বাকচ, এনেকুৱা বাকচ এটা দেখিছা নাই? তোমালোকৰ বিদ্যালয়ৰ চকৰ বাকচটো নিচিনাই নহয়নে? তেনেধৰণৰ তোমালোকে ঘৰতো বিভিন্ন ধৰণৰ বাকচ পাবা। তেনেকুৱা বাকচ এটা লৈ তোমালোকে নিজে ফালি চোৱাচোন বাৰু। বাকচটো তোমালোকে ফালাচোন বাৰু। ফালিলে তোমালোকে এই কাষৰ ছবিটোত দেখুৱাৰ নিচিনাকৈ দেখিছানে? এইটোৰ নিচিনা এটা নক্সা দেখিবলৈ পাবা। তাৰমানে তোমালোকে যদি আঁকা এইটোৰ নিচিনা নক্সা এটা হৈ পৰিব, মানে আকৃতিটো এনেকুৱা হৈ পৰিব। তোমালোক সকলোৱে এটা এটা বাকচ লোৱা আৰু লৈ পেলাই আঁকাচোন। এনেধৰণে এনেকুৱা এটা বাকচ এটা, যিকোনো এটা পিঠি আমি যদি আঁকি পেলাওঁ, যিকোনো এটা পিঠি লৈ যদি আমি ফলাৰ পিছত আমি চোৱা, মই এটা বাকচ তোমালোকক ফালি দেখাইছোঁ চোৱা। এইটো আছিলে যেনিবা তেনেধৰণৰ এটা বাকচ দেখিছানে? এই বাকচটো যদি মই ফালি পেলাওঁ চোৱা, এনেধৰণৰ পামনে? আৰু এই ওপৰৰ এইফালেও এখন থাকে যেনিবা, এইফালেও থাকে দেই। এনেকুৱা ধৰণৰ আকৃতিটো হ'বনে? তোমালোকে দেখিছানে বাৰু? আকৃতিটো তোমালোকে দেখিছানে? কেনেকুৱা ধৰণৰ হ'ব? এনেকুৱা ধৰণৰ পাম আমি, দেখিছানে? এতিয়া ইয়াৰে যদি আমি ফলা পিছত এই আকৃতিটো এইকণ যদি এইডোখৰ যদি আমি এনেকুৱা এটা কাষ বা এনেকুৱা এটা চুক, তোমালোকে চুক ইতিমধ্যে কাষ চুক সেইবিলাকৰ বিষয়ে তোমালোকে পাই আহিছিলা ন? এটা কিমান কাষ থাকে, কেইটা চুক থাকে ন? এনেকুৱা আকৃতিটোৰ বাৰু নাম কি আছিলে তোমালোকৰ মনত পৰিছেনে? এই আকৃতিটোৰ নাম কি আছিলে বাৰু? এনেকুৱা ধৰণৰ আকৃতিটো যেনেকুৱা হয়, এই আকৃতিটোৰ নামটো কি আছিলে? নিশ্চয় মনত পৰিছে তোমালোকৰ। ইয়াৰ দিশ আছে ন, এনেধৰণে, আৰু ইফালে ইয়াৰ প্ৰস্থ আছে, ইফালে আকৌ উচ্চতাও আছে যেনিবা। এইটোৰ কি বুলি, এনেকুৱা ধৰণৰ আকৃতিবিলাকক আমি কি বুলি অংকন কৈছিলোঁ তোমালোকক চতুৰ্থ শ্ৰেণীত? আয়তীয় ঘনক, হয় নহয়? আৰু যদি এনেকুৱা সমান হয় দিশ প্ৰস্থ, তেতিয়া আছিলে ঘনক, নহয়নে বাৰু? এতিয়া এইটোৰ এটা পিঠি যদি আমি এখন সমতলত আঁকো, আমি কেনেকুৱা দেখিবলৈ পাম গম পোৱা নে? এইখন যদি আঁকো আমি এটা কি পাম? আয়ত পাম, হয় নে নহয়? আমি তাৰ আকৃতিটো কেনেকুৱা পাম চোৱা। আমি যদি আঁকি দিওঁ এইটোৰ নিচিনা এটা আকৃতি পাম, হয় নে নহয়? আমি এই আকৃতিটো দেখিছানে? এইটোৰ নিচিনা এটা পামনে? এই আকৃতিটোৰ নাম কি আছিল? বাৰু? আয়ত। নিশ্চয় তোমালোকৰ মনত আছে ন? এই আকৃতিটোৰ আমি কি, এতিয়া এই আকৃতিটো যেতিয়া আমি জুখিবলৈ যাওঁতে চোৱা, ইয়াৰ ফাল এটা যেতিয়া আমি জুখিবলৈ যাওঁতে আমি কি পাম? কেৱল এফালে দিশ পাম আৰু এনেকৈ কি পাম? প্ৰস্থ পাম, নহয়নে? এইফালে আমি পালোঁ দিশ আৰু এইফালে পালোঁ আমি কি? এইফালে আমি কি পালোঁ? প্ৰস্থ। মানে এনেধৰণৰ আকৃতিবিলাকৰ আমি কি জুখিব পাৰোঁ? কেৱল দুটা দিশ আৰু প্ৰস্থ জুখিব পাৰোঁ, হয় নে নহয়? তেনেকৈ ত্ৰিভুজ নিচিনা আকৃতি এটা বা বৰ্গ নিচিনা যদি সমান হয়, তেতিয়া কি হ'ব? আকৃতিটো এনেধৰণে হ'ব ন? বৰ্গ হ'ব, হয়নে? এনেধৰণৰ বৰ্গ হ'ব। ইয়াৰো আমি কি পাম? কেৱল দিশ আৰু কি পাম? আমি কেৱল দিশ আৰু
প্ৰস্থ নহয় নে, দিশ আৰু প্ৰস্থ। এনেধৰণে যিবোৰ আকৃতিৰ দিশ আৰু বা যিবিলাক বস্তুৰ কেৱল দিশ আৰু প্ৰস্থহে থাকে, বুজিছানে, কেৱল দিশ আৰু কি থাকে, প্ৰস্থহে থাকে। কি থাকিব তোমাৰ, দিশ আৰু কি থাকে, প্ৰস্থ, কেৱল দুটা মাত্ৰাহে থাকে, মানে দিশ আৰু প্ৰস্থ। তেনেধৰণৰ আকৃতিবিলাককে আমি কি বুলি কওঁ, দ্বিমাত্ৰিক আকৃতি বুলি কওঁ। এই আকৃতিটোৰে এটা ছাইড মানে এটা কাষ যদি আমি আঁকো তেতিয়াই আমি পাই যাওঁ ন, সেইবিলাকক আমি কি বুলি কওঁ, দ্বিমাত্ৰিক আকৃতি। তোমালোকে এতিয়া বুজি পাইছা নিশ্চয় দ্বিমাত্ৰিক আকৃতি কি। এইবিলাক আকৃতিয়ে হ'ল যিবিলাকৰ দিশ আৰু প্ৰস্থ থাকে, কেৱল আমি দিশ আৰু প্ৰস্থহে জুখিব পাৰোঁ। এতিয়া এই গোটেই আকৃতিটোলৈ মন কৰাচোন তোমালোকে, এই আকৃতিটো যদি আমি এতিয়া জুখিব বিচাৰোঁ, চোৱা আমি কি পাম, এনেদৰে থৈ দিলে আমি কি পাম, এই আকৃতিটো ভাগৰ আমি কি পাম, চোৱাচোন তোমালোকে কি পাম বাৰু এইটোৰ। আমি এইটো যদি জোখোঁ তেতিয়া আমি কি পাওঁ, এটা দিশ পাওঁ, তাৰপিছতে এফালে প্ৰস্থ পাওঁ, আকৌ এটা কি থাকে, এনেধৰণে এইটো উচ্চতাটো থাকে নহয়নে, এনেধৰণে কি থাকে, উচ্চতা থাকে, দেখিছানে। এনেধৰণে এই বাকচটো দেখিছানে, এই বাকচটো কি থাকে, এফালে থাকিব তোমাৰ দিশ, এফালে থাকিব এফালে প্ৰস্থ, আৰু ওপৰলৈ এইটো কি হয়, উচ্চতা। তাৰমানে আমি কি পালোঁ ইয়াত, দিশ, প্ৰস্থ আৰু উচ্চতা। কি পাওঁ আমি, দিশ, প্ৰস্থ আৰু উচ্চতা। এই আকৃতিটো যদি আমি আঁকো, তোমালোকে চোৱা এনেধৰণে পাওঁ নহয়নে, চিত্ৰত দেখুওৱাৰ ধৰণে আমি কি পাওঁ, এনেধৰণৰ আকৃতিটো পাওঁ দেখিবলৈ, দেখিছানে। এই আকৃতিটো আঁকিলে আমি কেনেকৈ পাম, এনেধৰণৰ আকৃতিটো পাম। আমি যদি তোমালোকেও নিজে আঁকিবাচোন, এনেধৰণে আঁকিলে আমি কি পাম, এইটো নিচিনা আকৃতি এটা পাম। গতিকে ইয়াত কি থাকে তোমাৰ, দিশ, দেখিছানে, দিশ, ইফালে প্ৰস্থ, আৰু এনেকৈ কি থাকিব, উচ্চতা থাকিব। এইবিলাকৰ কাষ, চুক, তল কি আছিল তোমালোকৰ মনত আছেনে বাৰু এনেধৰণৰ। এইটো এটা ঘনক আকৃতি ন, ইয়াৰ আটাইকেইটা সমান। গতিকে এনেধৰণৰ ঘনক আকৃতিবিলাকৰ আমি তল পাইছিলোঁ হয়নে, তল কেইখন পাইছিলোঁ বাৰু, এইবিলাক কেইখন, 6খন নহয়নে, চুক কেইটা পাইছিলোঁ আমি 8টা চুক, আৰু কাষ কেইটা পাইছিলোঁ আমি, কাষ 12টা হয়নে, কাষ কেইটা পাইছিলোঁ আমি 12টা। গতিকে এনেধৰণৰ আকৃতিবিলাককে আমি কি বুলি কওঁ, দ্বিমাত্ৰিক আকৃতি। মানে ইয়াৰ কেইটা আছে আমি জুখিবলৈ আমি কি কেইটা ল'ব পাৰোঁ, দিশ, প্ৰস্থ আৰু উচ্চতা, দেখিছানে। গতিকে এনেধৰণৰ আকৃতিবিলাককে আমি কওঁ দ্বিমাত্ৰিক আকৃতি। গম পাইছানে তোমালোকে, নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া ত্ৰিমাত্ৰিক আকৃতি আৰু দ্বিমাত্ৰিক আকৃতি কোনবিলাক। মানে যিবিলাক বস্তু আমি জুখিবলৈ 3টা মাত্ৰা লাগিব, আমাৰ কি লাগিব, দিশ, প্ৰস্থ আৰু উচ্চতা থাকে। যিবিলাক বস্তুৰ দিশ, প্ৰস্থ আৰু উচ্চতা থাকে, যেনে তোমালোকৰ চকৰ বাঁহটো, তোমালোকৰ তেনেধৰণৰ আমি পোৱা যিবিলাক আকৃতি পাইছিলোঁ, যে আমি ঘনক, আয়তীয় ঘনক, গোলক, চুঙা বা বেলন, শংকু,